Hello everyone, welcome to my new video. আশা কৰো আপোনালোক সকলোৰে ভালে কুশলে আছে আৰু আশা কৰো মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে বহুত ভাল পায়। আমি গৈ আছো আজি চিপাঝাৰত অৱস্থিত নাৰিকলী মন্দিৰ আৰু প্ৰথমতে ইয়াৰ পৰা শৰাই এখন কিনি ললো তাৰ পিছত মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিলো আৰু প্ৰৱেশ কৰি প্ৰথমতে জোতা মোজা সকলোখিনি খুলি ললো খুলি মেলি বাহিৰৰ পৰিৱেশটো ধুনীয়া আছিল বাৰু মানুহ যথেষ্ট আছিল দেই যেহেতু আজি সোমবাৰ হয় হেতু কাৰণেও মানুহ আছিল তাৰ পিছত ধুনীয়াকৈ চেন্ডেল বোৰ খুলি থৈ দিলো আৰু ইয়াতে এখন বিয়াও পাতিছিলে ওচৰৰ হ'ব চাগে বিয়া এখন পাতিছিলে মেন মন্দিৰৰ সাইডত এটা এক্সট্ৰাকৈ মন্দিৰ বনাই দিছে যাতে বিয়া সভা পাতিব পাৰি হেতু কাৰণে বনাই দিছে তাৰ পিছত ধুনীয়াকৈ মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিলো আৰু আজি যেহেতু প্ৰথম আহিছো এই মন্দিৰটোত ইয়াত নিয়মবোৰ নাজানো তাৰ পিছতে এই মন্দিৰটোৰ ভিতৰত বোলে শৰাই নবৰাই তাৰ পিছতে আকৌ নেক্সট গলো শৰাই য'ত বৰাই তাৰ মন্দিৰটোলৈকে তাৰ পিছত ধুনীয়াকৈ গৈ আছো গৈ কিনে দেখিলো যে ইয়াত মানে সিস্টেমেটিক বনাই দিছে শৰাই দিবৰ কাৰণে তাৰ পিছত ধুনীয়াকৈ শৰাইখিনি বৰাবলৈ গলো যেহেতু আগত খালি জাগা নাছিলে হেতু কাৰণে ধুনীয়াকৈ আগত আৰু পিছত কিনো কথা নাই শৰাইখন দিলেই হ'ল ভগৱানে য'ত দিলেও পাব হেতু কাৰণে ধুনীয়াকৈ নিৰ্দিষ্ট খালি জাগা এখন এডোখৰ চাই ধুনীয়াকৈ হলাচিকিখৰ বৰাবলৈ আগবাঢ়িলো তাৰ পিছত ধুনীয়াকৈ ঠগিখন থৈ লৈছো প্ৰথমতে দিছো কলৰ পাত আগলতি কলৰ পাত তাৰ পিছতে ঘিউ হলা চাকি আছিলে আকৌ ফুলটোত অকমান লাগি আছিলে যেহেতু কিনা ঘিউ হয় হেতু কাৰণে হেকিনো দি দিছো মানে তাৰ পিছত এটা বেল পাত দিছো ফুলখিনি দিছো দি কিনে আকৌ ইয়াত কল আনিছিলো কলখিনিও ইয়াতে বৰাই দিছো লগতে আপেল এটা আৰু ধূপ লগতে এই নাৰিকলটো যে আছে এটো মানে ইয়াত নিদু ইটো ভিতৰত দিম হেতু কাৰণে হেতু থৈ দিয়া হৈ আছে তাৰ পিছত ধুনীয়াকৈ জ্বলাই কিনে এটা কলতে বিন্ধি থৈ দিলো আৰু ধূপখিনি তাৰ পিছত গৈছো ভিতৰলৈকে মানুহজনে আকৌ টিলিঙাটো বজাই দিলে তাৰ পিছত সেৱা ললো বাৰু লৈ এনেকৈ এপাক ঘূৰিব দিয়ে গোটেইকেইটা মূৰ্তিতে চুই সেৱাও ললো লৈ কিনে ইয়াৰ পৰা প্ৰসাদ দিলে চৰিতে প্ৰসাদ নহয় অৱশ্যে এইটো নিৰ্মালি আৰু জলফুল নিৰ্মালি আৰু ফুট দিলে এনেকে দিলে তাৰ পিছত এইখিনিও ললো লৈ ইয়াতো সেৱা ধুনীয়াকৈ জনাই লৈ মন্দিৰৰ ভিতৰৰ পৰা আমি বাহিৰলৈ আহিলো তাৰ পিছত আৰু ৰবচোন আপোনালোকে এই মন্দিৰটোত আহি পাইছে নে নাই কমেন্ট কৰি জনাবচোন আজিয়ে ফাৰ্ষ্ট আহিছো আমি আৰু অৱশ্যে মন্দিৰ বুলি অহা নাছিলো ঠাইত গৈছিলো আৰু যেহেতু মন্দিৰৰ সন্মুখৰে গৈছো হেতু কাৰণে ভাবিলো যে ইয়াত এবাৰ সোমাই যাও বুলি কিনে হঠাতে সোমাই আহিলো তাৰ পিছত বাহিৰত আহি কিনে ইয়াতে লৈ ললো খাবৰ কাৰণে প্ৰসাদ দি আছিলে তাৰ পিছত প্ৰসাদও লৈ ললো আৰু প্ৰসাদ লৈ উঠি গেটটোৰ সন্মুখতে আছিলে হাৰগুৰু এটা মানে হাৰগুৰুটো কাণত যি মনৰ আশা আছে সকলোবোৰ কৈ দিলে পূৰণ হয় বুলি কয় তাৰ পিছতে মই ভাবিলো যে মোৰতো বহুত আশা আছে এটো কাৰণে মই কৈ দিও বুলি কিনে ধুনীয়াকৈ কৈ দিলো আৰু কৈ উঠি আমি ঘৰলৈ বুলি উভতিলো সেৱা এটা জনাই আৰু এইটো হৈছে একদম মেইন ৰাস্তাৰ পৰা মন্দিৰটো আৰু ভিডিঅ'টো কেনেকুৱা পাই কমেন্ট কৰি